পৰিৱেশটো চাই কিবা ধৰিব পাৰিছেই চাগে যে আমি পূজা নাইবা কিবা অনুষ্ঠান চাব আহিছো। হয়, এয়া হৈছে মিৰ্জাৰ নিজেশ্বৰী মন্দিৰ, য'ত চলি আছে মাৰে পূজা অৰ্থাৎ মনসা পূজা। পূজা অলপ দেৰিকে চাম, তাৰ পূৰ্বে আমি আহিলো দাদাৰ বন্ধু আকাশ দাৰ ঘৰত। মাৰে পূজা বুলি এয়া আমাৰ নিমন্ত্ৰণ আছিল, য'ত আমি আৰম্ভণি চাহ পানী খাই পেলাই কৰিলো, লগত অলপ মেকুৰীৰ লগত উমলি জামলি সামৰণি মাৰি দিলো আমি ভাত এসাঁজেৰে। বাৰু এতিয়া আমি ওলালো পূজা চাবৰ কাৰণে। ইয়াতে দুটা ঠাইত পূজা হয়, বাঘেশ্বৰী মন্দিৰ আৰু নিজেশ্বৰী মন্দিৰ। প্ৰথমতে আমি আহিলো এয়া বাঘেশ্বৰী মন্দিৰত। এয়া মনসা পূজাৰ এক অন্যতম নৃত্য দেওধনী নৃত্য। আমাৰ এইফালে জকি নাচ বুলিও কয়। দ্বিতীয়খন পূজা চাবৰ কাৰণে এয়া আমি নিজেশ্বৰী মন্দিৰত। এইবোৰেই মাৰে পূজাৰ দৃশ্য, চাব আহিব কেতিয়াবা। ইয়াতে দেখুওৱা ঠাই দুটাৰ উপৰিও আমাৰ ইয়াতে ৰঙামাটি পাহাৰ লগতে তিনিআলিতো হয় মাৰে পূজা। বাৰু এইবোৰ হৈছে এটা এটা ৰুম য'ত জকি কেইজন থাকে, লগত এইফালে মেইন মূৰ্তিটো। বাকী এতিয়া আমি ওলাই দিলো। এই বছৰ মাৰে পূজা ইয়াতে শেষ।